আজি আমাৰ জাগিৰোড কলেজত ফেচাছ আছে। মোৰ কিবা অলপ কাম ওলোৱাত দেৰি হোৱাত মোৰ লগৰ গোটেইকেইটাই এৰি থৈ গ'ল। এনেদৰে কলেজ আহি মোৰ লগৰ গোটেইকেইটাকে কল কৰি আছোঁ কোন কোন ক'ত আছে বুলি। অৱশেষত জিনটোৱে অলপ আগুৱাই নিবলৈ আহিল, মানে সিহঁত গোটেইকেইটাই কমাৰ্চ ব্লগতে পঢ়ি আছে, যিহেতু বিৰাট গৰম। ইয়াৰ পৰা গোটেইকেইটাই ওলাই দি আমি অডিটৰিয়ামৰ ফালে আগবাঢ়িলোঁ প্ৰগ্ৰাম হৈছেনে নাই চাবলৈ বুলি। প্ৰগ্ৰাম যিহেতু আৰম্ভ হোৱাই নাই, গোটেইকেইটা ডিপাৰ্টমেণ্ট গ'লোঁ অলপ উৎপাত কৰোঁগৈ বুলি। ডিপাৰ্টমেণ্টৰ পৰা ওলাই দি অলপ বৃন্দাবনৰ ফালে আগবাঢ়িলোঁ, মানে পখিলা চাওঁ বুলি। পখিলাটো কাক কৈছোঁ তোমালোকেতো জানিছাই আৰু। পখিলা চাই থাকোঁতে ভোক লগাত কেণ্টিন সোমালোঁ হয়। তেনেতে গম পালোঁ যে প্ৰিয়ংকা বা আহি আমাৰ কলেজ পালেহি। মানে আজি প্ৰিয়ংকা বা আমাৰ কলেজত পাৰফৰ্ম কৰিব। প্ৰিয়ংকা বাক অলপ চাবলৈ আহিলোঁ আৰু তেনেদৰে আমাৰ কলেজৰ প্ৰগ্ৰাম আৰম্ভ। এয়া হৈছে বাহিৰৰ পৰিৱেশ।